এটা বললো কলে তোমালোকক স্বাগতম বৰ্তমান দুমনিৰ পৰা নিকাছি যাই আছো দুমনিৰ পূজা চাই কেনে লাগিল মাধ্যমের পূজা কিন্তু পয়সা গেলে ঠিক আছে দুমনিৰ পূজা চাই কেনে লাগিল ভাল লাগছে কিন্তু একো নাই ভাল লাগিছে আৰু আমাৰ কাৰণে কিবা বৰ্তমান আমি ক'ত যাই আছো আমি নিকাছি যাই আছো নিকাছি গাইছ নিকাছি নিকাছি যাই পাওঁতে কিমান টাইম লাগিব বৰ্তমান 15 মিনিট 20 মিনিট ধৰি আমি বৰ্তমান বাইকে দি আহিছো ন ঠিক আছে লেটস গো আমি বর্তমানে নিকাছি তাৰপিছত আমাৰ হিতেশৰ বাইক আমাৰ জিন্দু দাস আছে ইও ভাল ৰাইড কৰে কিন্তু ভাল ৰাইড কৰিলেও ড্ৰিংক কৰিবলৈ কেতিয়াও নালাগে বাইক চলালে আমিও ড্ৰিংক কৰা নাই সেইটো ৰাইট এতিয়া চলাব এতিয়া জিন্দু আছে এখন আপাচি 160 আপাচি চলাব 80 আপাচি চলাব তেওঁলোকৰ আমাৰ যাব 220 এভেঞ্জাৰত মনি ইতে আমি যাম আমি আপনদা মই নন্দা গাইজ আহি যাম কিন্তু দুমনি পূজা চালে পইচা আপোনালোকৰ হাতত বৰ্তমান ইটো সিজনত পূজা মেইন পূজা মেইন আমি চাই আহিছোঁ বৰ্তমান বহুত জেগাত চালোঁ আমি কি বুলি কয় নিত্যানন্দৰ লক্ষী পূজাটো ইমান এটা ভাল নহ'ল গম পালোঁ মানে কি বৰষুণে খাই দিলে বহুত বৰষুণে খালে হ'লেও কি হ'ল আপোনালোকে আহি যাওক এতিয়া সেইটো ৰাইট লেটছ গো টু নিকাছি বাক্সা জিলা বৰ্তমান আমি গোটেই ৰাইডটো আমি নাইটটো পূজা চাই কটাম বৰ্তমান এতিয়া আমি কটাব খুজিছোঁ কি বাক্সা জিলাৰ যোনটো পূজা হয় নহয় তাত যাই আছোঁ আপোনালোক বৰ্তমান দেখাই আছো মাত্ৰ আপোনালোক ভিডিঅ'টো অন্তিমলৈকে চাই থাকক আমি বৰ্তমান যাই আছোঁ নিকাছি দুমনি টু নিকাছি এতিয়া চাই থাকক আপোনালোকে গুড নাইট হেভ এ নাইচ ডে ব্ৰ ঠিক আছে আপোনালোকক আৰু এটা মোৰ লগৰ সৈতে কথা বতৰা দি আছো বাপন দা পূজা কেনেকৈ লাগিল বৰ্তমান পূজা কেনেকুৱা লাগিল আৰে পূজা কেনেকুৱা লাগিল কওক না ভাল না মজা না একদম ঠিক আছে আপোনালোকক চাই থাকক আমি যাই আছো বৰ্তমান নিকাছি আপোনালোকে বৰ্তমান ভিডিঅ'টো শেষলৈকে চাব ইউটিউবত ঢালিম মই ইউটিউব কেনে লাগছি চাই মজা না একদম ক'ত আছা বৰ্তমান দুমনিৰ পূজা খাটিয়া না ইমান বেয়াকৈ ক'ব নালাগে ভালে হৈছে ঠিকে আছে বৰ্তমান যদি দুমনি পূজা চাব আহিছে আপোনালোকে জীৱনতো নাহিবি আহিব নাই জীৱনতো নাহিবি মই বৰ্তমান এক্সিট দৰ মই বেলেগ আৰু একেবাৰে নকওঁ আৰু বৰ্তমান আছো নিকাছি পূজা আছে কেনে লাগিল বৰ্তমান লগৰটো সুধিম নিকাছি পূজা আছে কেনে লাগিল নিকাছি পূজা আছে কেনে লাগিল যাব নহয় ৰখি আছে বোলে গাড়ী কথা পাতিব তাতে যাবই এটি ৰখা নাই কৈছোঁ মই তাহাক মই লগ কৰি মই জিলাপি কিনি আছোঁ মই লৈ যাই আছোঁ এতিয়া 2 মিনিট দেৰি হ'লেও আমাৰ বাকী বাদ নিকাছি পূজা আছে কেনে লাগিল সুন্দৰ অতি সুন্দৰ না মিঠাই লৈছোঁ জিলাপি 600 টকা জিলাপি অতি সুন্দৰ বাকী কেনে নিকাছি পূজা আছে কেনে লাগিল কিবা এটা খাবা লাগে ঘৰতে আৰু ভাত খুজি কি ভাত বসে অতি সুন্দৰ না